সময়ৰ কেলেণ্ডাৰে পাত সলায় আগবাঢ়ি আহে এছোৱা নতুন সময় পুৰণিবোৰ পাহৰণিৰ কেকুৰিত হেৰাই যায় তথাপিও স্মৃতিবোৰে ভাল লগাবোৰে জানো আমাৰ লগেৰা দিয়ে নমস্কাৰ অনুভৱৰ এপিষ্ঠাৰ আনটি খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছো আজি পুনৰ এটি মই খুব ধুনীয়া এটা কবিতা লৈ আহিছো আপোনালোকলৈ কিন্তু কবিতাৰ গৰাকীয়ে মোক অনুৰোধ কৰিছিল তেওঁৰ নাম উল্লেখ নকৰিবলৈ গতিকে মই তেওঁৰ নাম উল্লেখ কৰিব বিচৰা নাই আৰু কবিতাটি আবৃত্তি কৰিছে মোৰ ভন্টি সুজাতা গোহাঁই আপোনালোকে ভিডিঅটো শেষলৈকে চাওক আৰু কবিতাটো উপভোগ কৰক সেই চিঠিখন সময়মতে পোৱাহি হলে নৰিয়াপাতিৰ আইৰ মাতষাৰ পালুগৈ হয় চিঠিখন সময়মতে পোৱাহি হলে আইৰ আশী সূতাৰ চাদৰখনত লাগি ৰোৱা সুবাস শেষ বাৰৰ বাবে উজাই ললো হয় চিঠিখন সময়মতে নাহিল আই গলগৈ জীৱনলৈ বহাগো সময়মতে নাহে অথচ ফাগুনে কাৰো আমন্ত্ৰণলৈ নৰয় সৰল ৰৈখিক জীৱন এটাৰ সন্ধানত কত দিন বাগৰে কথাবোৰ এনেকুৱাই খেলি মেলি খুব খেলি মেলি চিঠিখন আহি নোপোৱা দুখটো শিপাই ৰল কলিজাত আজিও মাজনী মোৰ গা বেয়া বেছিকৈয়ে বেয়া আহিবি লৰালৰি কৰিবি তোক দূৰলৈ বিয়া দি জঞ্জালহে চপালো চিঠিখন সময়মতেই পোৱাহি হলে যান্ত্ৰিকতাৰ ধামখুমীয়াটো সেই অনুভূতিটো নাইকিয়া নহল অত্যাধুনিক মোবাইলে কাঢ়ি নিব নোৱাৰিলে সেই পুৰণি সুগন্ধি আইৰ আচলৰ গোন্ধ চুলিৰ গোন্ধ চিঠিবোৰৰ মাজত সোমাই থকা আজ ফুলীয়া হেঁপাহ আয়ে পঠোৱা অলেখ চিঠিৰ মাজত শেষ চিঠিখন সময়মতে নাহিল চিঠিখন আহি পোৱালৈকে আইৰ সকাম হৈছিলগৈ আইক চোৱাৰ হেঁপাহ গৰাৰ কাষৰ গছৰ দৰে খহিছিল হঠাৎ পদূলিত জিলিকি আছিল আইৰ ফটোখন চিৰ কলীয়া পুৰণি হাঁহিটোৰে তামোলৰ সেৰেঙি পোৱা উজ্জুৰ চিঠিখন সময়মতে নাহিল নম্বৰ টিপিলেই ঘণ্টাজুৰি বাৰ্তালাপ কৰিব পৰা এতিয়াৰ সময়ছোৱাত চিঠিখনৰ সুখ এটাই খুন্দিয়াই থাকে মাজে মাজে অপেক্ষাৰ মাদকতা যে চিঠিখনেই কঢ়িয়াই আনিছিল কবিতাটো শুনি কেনেকুৱা পালে জনাবলৈ নাপাহৰিব কবিতাৰ গৰাকীক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ আৰু কবিতা আবৃত্তি কৰা সুজাতা গোহাঁইকো মই বহুত ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ মোক ইমানখিনি সহযোগ কৰাৰ বাবে আগলৈও এনেধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিবৰ বাবে উপভোগ কৰিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকেও আপোনালোকৰ মনৰ অনুভৱসমূহ মোৰ লগত শ্বেয়াৰ কৰিব বিচাৰে যদি মোক যোগাযোগ কৰিব পাৰে ধন্যবাদ